অসমীয়াৰ দৰে কম, গৌৰৱী অসমীয়াৰ দৰে কম। গতিকে এই কথাটো মনত ৰাখক। গৌৰৱী অসমীয়াটো আপুনি ঠিক আছে, আপুনি ৰেকৰ্ডত নাযাব। আপুনি লিগেলি কেইজন পৰ্যায়ত দেখুৱাম নেকি? অখিল গগৈ ডাঙৰীয়া নাথে ৰেকৰ্ড আপুনি একজনো দিয়াব পৰা নাই। মই ইলিগেলি অখিল গগৈ ডাঙৰীয়া মই ইলিগেলি উলিয়াম, মই ইলিগেলি কৰিম। অখিল গগৈ আপোনাক দেখুৱাই দিম। মই ইলিগেলি কৰিম, কোনো ৰেকৰ্ডত নাথাকিব। মাননীয় অখিল গগৈ ডাঙৰীয়া আপোনাৰ কোনো ৰেকৰ্ডত নাথাকিব। পিছত আপুনি কৈ থাকিব। মাননীয় অধ্যক্ষ মহোদয়, এটলিষ্ট বিমলা প্ৰসাদ চলিহাৰ পিছত মই অসমৰ এজনে মুখ্যমন্ত্ৰী কিছু হলেওতো খেদিব পাৰিছো। আপোনাৰ দিনতে আটাইতকৈ কম লিগেলি খেদিব পাৰিছে অখিল গগৈ ডাঙৰীয়া। আপুনি লিগেলি একো কৰিবই পৰা নাই। অখিল গগৈ ডাঙৰীয়া আপুনি আপোনাৰ কোনো ৰেকৰ্ডত নাযাব। অখিল গগৈ ডাঙৰীয়া আপোনাৰ কোনো ৰেকৰ্ডত নাযাব। প্লিজ চিট ডাউন। 1 মিনিট। 301ত ডিবেট নহয়। কণ্টেষ্ট অখিল গগৈটো অলপ ভোট পাব লাগিব, গতিকে আমাৰ কোনো আপত্তি নাই। আপুনিও তাৰ কাৰণে কেকটো এডোখৰাই যিমানে কম্পিটিশ্যন কৰে কৰক না, আমিতো হাঁহি থাকিম না। গতিকে UDF-এও কওক, আপুনিও কওক, কংগ্ৰেছেও কওক, কেকটো আপুনি দেশৰ বাৰে বাৰে উঠি আছে। আপুনি দেশৰ নিৰাপত্তা আপোনাৰ মূৰটো থব লাগিব। এইটো ভুই দিব লাগিব। ৰেকৰ্ডত নাজানো 301ত there is no scope for debate. মই সুপ্ৰিম কোৰ্ট হাইকোৰ্টৰ বাদে এটা শব্দ কৈ আছিলো নেকি? মই কৈছো যে মোক পাৱাৰ নিদিব, মই দিব বুলিতো কোৱা নাই। মই UDF-ৰ MLA খিনিয়ে কৈছে যে FTৰ অৰ্ডাৰ ৰিভিউ কৰাৰ পাৱাৰো আপোনাৰ আছে। মই কৈছো ভাই মোক নিদিব এইটো পাৱাৰ, কাৰণ দিলে মইতো ফেভাৰত কৈ আছো যে ইলিগেল কাম কৰিবৰ কাৰণে মোক নিদিব, কাৰণ মই জানো FTৰ অৰ্ডাৰ ৰিভিউ অকল হাইকোৰ্টে কৰিব পাৰে, হাইকোৰ্ট অৰ্ডাৰ ৰিভিউ সুপ্ৰিম কোৰ্টে কৰিব পাৰে। ইলিগেল কথাটো কোনে কৈ আছিলে? UDF-ৰ আৰু আব্দুল ৰহিম ডাঙৰীয়া, প্ৰাক্তন সভাপতি আমছু, তেওঁ মোক কৈ আছে নাই নাই আপোনাৰ পাৱাৰ আছে। তে মই কৈছো মোৰ পাৱাৰ থাকিলে কলম কোনফালে যাবতো জানেই। গতিকে আপনিতো নিয়ন্ত্ৰণ কৰিব পাৰে, আপুনি কৰিব পাৰে। জানে মাননীয় ইনে নাটছেল মই এইটোকে ক'ব খুজিছো, ইলেকশ্যনৰ আগত যি হ'ব হ'ব। এতিয়া আমি লিগেলি ৰাস্তাখিনি চাফ কৰি ললো যে অসমৰ পৰা এতিয়া বিদেশী বহিষ্কৰণ সম্ভৱ। দিছ ইজ দ্য এচিভমেণ্ট। আমি এটা যি প্ৰতিশ্ৰুতি দিছিলো যে আমি কাম কৰিম, আৰু আজি 300 বিদেশীও গৈছে, আৰু এই প্ৰচেছটো চলি থাকিব। মই এতিয়াই কৈছো 35 জন মোৰ হাতত আছে, পানী কমিলে পঠাই দিম। গতিকে থ্ৰু দ্য প্ৰচেছ অফ ল আমি ফৰেনাৰ্ছ এক্সপালছনৰ কাম এজ পাৰ দ্য ভাৰ্ডিক্ট অফ দ্য কনষ্টিটিউচনেল বেঞ্চ অফ দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া, যিটো মোক কৈছে লিগেলি কৰিব লাগে। সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া এতিয়া লিগেলি ডিচিক পাৱাৰ দিছে যে আপুনি বিদেশী ডিক্লেয়াৰ কৰিব পাৰে, ট্ৰিব্যুনেলত যাব নালাগে। অখিল গগৈ ডাঙৰীয়াক মই সন্মান জনাইছো যে লিগেলি কৰিব দিছে, আৰু লিগেলি আমি বিদেশী বহিষ্কৰণৰ কাম হাতত ল'ম।